ব্রহ্মদত্ত, দেবশ্রেষ্ঠ, কাশ্যপ নন্দনময়ে দেবরাজ ইন্দ্র। এই অমরাবতীপুর আমারই সাম্রাজ্য। প্রকৃতির সমস্ত রূপ সন্মিলিত করি সৃষ্টিকর্তায় নিজ হাতে করিছে সর্জন। কোৱা হে অমৰ মণ্ডলী, এই অমরাবতীপুর নহয় জানো দেবতার আপোন সম্পদ? কিন্তু কিন্তু এই মুহূর্ততে দেৱৰী কিনাৰত এটা বাৰ্তা দি গ'ল। আৰু কিছুদিনৰ পিছতে মহাভয়ংকৰ মহাপ্ৰলয়ৰ সূচনা হ'ব। দেৱগণ, এই পৃথিৱীত জীৱ জন্তু তৰু উত্তীৰ্ণ মনুষ্যকে আদি কৰি একোকে জীয়াই নাথাকিব। সকলোবোৰ ডুব যাব কেৱল জলৰ মধ্যত। আৰু তেতিয়াই যক্ষ ৰক্ষ দানৱগণে মূৰ দাঙি উঠিব। আৰু সেই দানৱগণে নিশ্চয় এদিন এই স্বৰ্গৰাজ্য আক্ৰমণ কৰিবলৈ আহিব। তেতিয়া তাৰ উপায় কি হ'ব দেৱগণ? তেতিয়াহ'লে দেৱৰাজ, দেৱতাসকলে মনুষ্যৰ পূজা পাতল খোৱাৰ পৰা বঞ্চিত হ'ব লাগিব। দেৱতাসকলক পূজা পাতল কোনে দিব? ইয়াৰ ব্যৱস্থা কি হ'ব দেৱৰাজ? মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ বাবে অতি দুৰ্ভাগ্যৰ কথা দেৱগণ। পৃথিৱীত যদি যাগ যজ্ঞ পূজা পাতল নচলে, তেতিয়া সমগ্ৰ পৃথিৱীখন অধৰ্মই চানি ধৰিব। আৰু এই ক্ষেত্ৰত মৃত্যু অধিপতিয়ে বা কি ভাবি পাইছে? ক'বলৈ আৰু কি আছে দেৱৰাজ? মোৰ নামততো যাগ যজ্ঞ পূজা পাতল একোৱেই নাই। মোৰ কাম হৈছে যমনগৰত পাপীক শাস্তি প্ৰদান কৰা। মহাপ্ৰলয়ৰ লগে লগে যেতিয়া সকলো মৃত্যু মুখত পৰিব, তেতিয়া ধাৰ্মিক আৰু অধাৰ্মিকসকলক বিচাৰ কৰি সিহঁতক উচিত শাস্তি প্ৰদান কৰাই হ'ব মোৰ প্ৰধান কৰ্তব্য। কিন্তু এইবাৰ দেখিছোঁ সেইসকল বিচাৰ কৰিবৰ বাবে মই এখন নতুন যমনগৰ নিৰ্মাণ কৰিব লাগিব। তাততো আপোনাৰ এই শান্তি, আপোনাৰ ওচৰলৈ কোনো তথ্য আহিব নোৱাৰে। কিন্তু তাৰ ফল আমিহে লাভ কৰিব লাগিব। গতিকে দেৱগণ, আমি বিষ্ণুৰ ওচৰলৈ গৈ অনতি পলমে ইয়াৰে ব্যৱস্থা কৰিব লাগিব। নহ'লে যে এই স্বৰ্গপুৰ ৰক্ষা কৰাৰ বেছি সামৰ্থ্য নাথাকিব। জগত কৰ্তাৰ বাহিৰে ইয়াৰ উপায় আৰু আন কোনেও দিব নোৱাৰে। আমি তালৈ যোৱা উচিত হ'ব। যেনে তেনে আমি স্বৰ্গ ৰক্ষা কৰিবই লাগিব। নহ'লে এদিন দেৱতাৰ নাম নাইকিয়া হ'ব এই পৃথিৱীৰ পৰা। তেন্তে দেৱগণ, আৰু ৰৈ থকাৰ সময় নাই। আজিলৈ সভা ইমানতে ভংগ কৰিলোঁ ঘোষণা। ব'লক দেৱৰাজ। থ